দেউতা তোমাক একেটা কথাকে কৈ থকা আজি কিমান দিন হ'ল কিয় গুৰুত্ব নিদিয়া কথাটো মই তোৰ কথাটো গুৰুত্ব নিদিয়া নহয় অ' কিন্তু যদি গুৰুত্ব দিছে ইমান কেইদিন কৰি থকাৰ পাছতো মোক এখন বাইক দিব পৰা নাই কিয় যদি দিবই নোৱাৰা জন্ম দিছিলা কিয় বাবা দেউতাৰক কেনেকৈ কথা ক'ব লাগে তই পাহৰি গলি নেকি মই ইমান দিন একেটা কথাকে কৈ আছো হাই তোমালোকৰ কোনো গুৰুত্বই নাই লগৰ সকলোৱে কলেজলৈ বাইক লৈ আহে আৰু মই বাছত অহা যোৱা কৰি লাজ পাওঁ মা কিয় মোৰ আত্মসন্মান নাই তোৰতো কলেজলৈ ইমানো দূৰ নহয় তই বাছতে অহা যোৱা কৰিব নোৱাৰ নে মোক এইবোৰ বুজাই লাভ নাই মোক বাইক এখন লাগিব বুলি কৈছো লাগিবই এয়া মোৰ শেষ কথা মই বাৰু এতিয়া তাক বাইক এখন ক'ৰ পৰা আনিলোঁ কোৱাচোন আৰু সি যিখন বাইকৰ কথা কৈছে সেইখনৰ দামো বহুত বোলে পেঞ্চনৰ টকাকেইটাৰে কোনোমতে ঘৰখন চলাই আছোঁ এতিয়া বাৰু তাক মই ইমান দামী বাইকখন ক'ৰ পৰা লৈ দিওঁ কোৱাচোন ৰ'বচোন আপুনি ইমান চিন্তা নকৰিব মই কিবা এটা কৰিব পাৰোঁ নেকি ভাবিছোঁ তুমি কি কৰিবা বাৰু এইবোৰ এতিয়া বাদ দিয়ক মই চাহ একাপ বহাওঁগৈ আহক আপুনিও এইবোৰ চিন্তা কৰি নাথাকিব আৰু আহক এইবোৰ তুমি আকৌ কিয় উলিয়াইছা এইখিনি বিক্ৰী কৰিয়েই ল'ৰাটোক বাইক এখন কিনি দিয়ক আৰু যদি এইখিনিৰে কমে তেন্তে এইডালো দি দিব এয়া মই তোমাক বিয়াত দিয়া গহনা এইবোৰত কিমান আৱেগ কিমান মৰম সোমাই আছে তুমি নুবুজা মই জানো সকলো জানো আৰু এইখিনি গহনাত মোৰ কিমান মৰম আৰু মোৰ সোমাই আছে আপুনি নুবুজিব তেতিয়াহ'লে তুমি এইবোৰ বিক্ৰী কৰাৰ কথা ভাবিলা কেনেকৈ ল'ৰাটোৰ সুখৰ কাৰণে মই কেনেকৈ ইমান স্বাৰ্থপৰ হ'লোঁ মা দেউতাৰ মৰমবোৰৰ জলাঞ্জলি দি মই কেনেকৈ সুখত থাকিম নাই ই কেতিয়াও হ'ব নোৱাৰে নাই নহ'ব মা দেউতা তোমালোকে বাৰু মোক ক্ষমা কৰি দিব পাৰিবানে কিয় তোমালোকৰ একমাত্ৰ ল'ৰা হিচাপে মই তোমালোকৰ পৰিস্থিতিটো বুজিব লাগিছিল কিন্তু নাই মই নিজৰটোহে বুজিলোঁ মই বৰ ডাঙৰ ভুল কৰিছিলোঁ তোমালোকে মোক আশীৰ্বাদ কৰিবা যাতে মই ভালকৈ পঢ়া শুনা কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ তেতিয়া তোমালোকক মই একো টেনশ্যনেই ল'ব নিদিওঁ আৰু তেতিয়া বাইক নহয় এখন গাড়ী কিনিম আৰু সেইখন গাড়ীত আমি তিনিও ফুৰিবলৈ যাম